তৰিবাৰ জানা আশ্ৰয় উপায় যত বিঘিনি দুখিত নিৰন্তৰে বিঘিনি ৰহিত যত মাধৱৰ গুণ কৰ্ম কীৰ্তন কৰিয়া সুখে তৰে। সৰল অৰ্থ। মৃত্যুৰ পৰা উদ্ধাৰ হ'বলৈ শাস্ত্ৰাদিত আন যিমানবোৰ উপায় আছে সেইবোৰ সদায় বিঘিনি দূষিত। একমাত্ৰ বিঘিনি ৰহিত শ্ৰী ভগৱানৰ গুণ কৰ্ম কীৰ্তনাংগ ভক্তি। সেই কীৰ্তনাংগ ভক্তিৰে যাজন কৰি সুখে ভৱসাগৰৰ পৰা উদ্ধাৰ লাভ কৰা। গুৰুপ্ৰসাদ। এই ঘোষাটিতো কীৰ্তন মহিমাকে বৰ্ণনা কৰি উল্লিখিত কীৰ্তন মহিমা বৰ্ণিত ঘোষাসমূহৰ লগতে ইয়াৰ ওতঃপ্ৰোত সম্বন্ধ আছে। এই ঘোষাটিত শেষ সিদ্ধান্ত বা উপসংহাৰ স্বৰূপে এই কথাকে দৃঢ়স্বৰে ঘোষণা কৰিছে যে মৃত্যুৰূপ সংসাৰ সাগৰৰ পৰা উদ্ধাৰ হ'বলৈ আন যিমানবোৰ উপায় আছে সেই সকলোবোৰ উপায় সৰ্বদাই বিঘিনিৰে পৰিপূৰ্ণ। তেনে বিঘিনি প্ৰযুক্ত উপায়ৰ দ্বাৰা কোনোপধ্যে মৃত্যুৰ পৰা উদ্ধাৰ হ'ব পৰা নাযায়। কৰ্মমাৰ্গৰ ফল নিত্য নহয়। গীতাত কৈছে ক্ষীণে পুণ্যে মৰ্ত্যলোকং বিশন্তি, অৰ্থাৎ পুণ্যক্ষয় হ'লে পতন অৱশ্যম্ভাৱী। জ্ঞান মাৰ্গক গীতাত ক্লেশোধিকতৰ অৰ্থাৎ অধিকতৰ ক্লেশকৰ বুলি মন্তব্য কৰিছে। যোগমাৰ্গৰ দ্বাৰা কলিৰ পাপাহত জীৱে যম নিয়ম অৱলম্বন কৰি ইন্দ্ৰিয়সমূহ সংযত কৰি আসন প্ৰাণায়াম ধ্যান ধাৰণা মুদ্ৰা আদিৰ অভ্যাসপূৰ্বক যোগ সমাধিস্থ হৈ মুক্তি লাভ কৰা সুদূৰ পৰাহত। এতেকে ভক্তি মাৰ্গই অতি সুলভ। সেইকাৰণে গীতাত ইয়াক সুসুখং অতি সুখপ্ৰদ সুলভং অতি সুলভ বুলি কৈছে। সেইবাবে গ্ৰন্থকাৰে অন্যান্য যিবোৰ উপায় আছে সেই আটাইবোৰ বিঘিনি প্ৰযুক্ত বুলি কৈছে। তদুপৰি সেইবোৰৰ দ্বাৰা সফল মনোৰথ হোৱাৰ সম্ভাৱনা নাই। একমাত্ৰ কীৰ্তনাংগ ভক্তি যাজনেই মৃত্যুৰ পৰা উদ্ধাৰ হোৱাৰ শ্ৰেষ্ঠতম উপায়। এই কথাৰ অৱতাৰণা কৰি এই ঘোষাটিত হৰিগুণ কীৰ্তন ধৰ্মৰেই আশ্ৰয় গ্ৰহণ কৰিবলৈ ইংগিত কৰিছে। লুব্ধমতি মনুষ্যৰ হৰি কীৰ্তনত পৰ নাহিকে ৰহস্য বিতৰ আনাশ পৰিহৰি মাধৱক মনে ধৰি হৰিৰ কীৰ্তন কথা সাৰ। সৰল অৰ্থ। লোকপৰায়ণ মানুহৰ হৰি কীৰ্তনৰ বাহিৰে আন কোনো শ্ৰেষ্ঠ বৃত্ত নাই। অইন সমস্ত আশাকে পৰিত্যাগ কৰি শ্ৰীমাধৱক মনত ধাৰণা কৰি শ্ৰীহৰিৰ কীৰ্তন কৰা, এয়ে মাত্ৰ সাৰ। গুৰুপ্ৰসাদ। এই ঘোষাটিতো লুব্ধমতী মনুষ্যসকলক হৰিগুণ কীৰ্তন কৰিবলৈ আদেশ কৰিছে। আন সমস্ত আশা পৰিত্যাগ কৰি একমাত্ৰ হৰি কীৰ্তনকেই সৰ্বশ্ৰেষ্ঠ বুলি সাৰোগত কৰি শ্ৰীমাধৱক মনত দৃঢ়ভাৱে ধাৰণা কৰি হৰিগুণ কীৰ্তন কৰা, এয়ে আদেশ। লুব্ধমতী মনুষ্য বাক্যাংশটিৰ দুই প্ৰকাৰ অৰ্থ কৰিব পাৰি। এক প্ৰকাৰ অৰ্থ যিসকলে বিষয় বৈভৱ ধন বিত্তলৈ লোভ কৰে তেওঁলোক। দ্বিতীয় প্ৰকাৰ অৰ্থ হ'ল যিসকল মনুষ্যই ঈশ্বৰ উপাসনা কৰিবলৈ লোভ কৰে তেওঁলোক। এই বাক্যাংশৰ দুয়ো প্ৰকাৰ ব্যাখ্যাৰ যিকোনো প্ৰকাৰে সেইসকল মনুষ্যক শ্ৰীহৰিৰ কীৰ্তন কৰিবলৈ আদেশ কৰিছে। কিয়নো হৰি কীৰ্তনৰ নিচিনা শ্ৰেষ্ঠতম সম্পদ আৰু নাই।